হেল্ল' কি খবৰ তহঁতৰ বাৰু না মোৰ যে বাৰুৱে বাৰু মই ভালে আছোঁ বাৰু তহঁতি বা কেনেকৈ আছ ক'বি দেই বহুত দিন হ'ল তহঁতৰ বাৰুকে খবৰ এটাও ল'ব পৰা নাই এয়া এতিয়া পাকঘৰলৈ আহিছোঁ আৰু সোমাই মেলি চাচোন আৰু মই আজি বহুত দিনৰ মূৰত কি পালোঁ ভাবিছোন তহঁতকো অকণ দেখাই দিম লোভ লগাই দিম মই আজি বজাৰলৈ গৈছিলোঁ নহয় আজি নহয় যোৱা শনিবাৰে বজাৰলৈ গৈছিলোঁ যাওঁতে দেখিলোঁ নহয় মিছা মাছৰ পেকেট কেইটামান ইমান দিন খাবলৈ পোৱা নাই আকৌ যে আজি খাং খাং লাগিলে নহয় দেখি পেলাই সেইদিনাখন মই লৈ আনিলোঁ আনি পিনি বনাবলৈ পোৱা নাই এইকেইদিন দেৱালী চেৱালী আছিলে যে দেৱালী চেৱালী গ'ল যেতিয়া মই বোলো আজি মাছকেইটা বনাওঁ বোলো ইমান খাবলৈ মন গৈ আছে তহঁতি কবিচোন তহঁতি কেনেকৈ বনাওঁ মই আকৌ এনেকৈ বনাওঁ আকৌ দেই তহঁতি কবি আৰু কেনেকুৱা পাওঁ তহঁতি খাৱই না নাখাৱই নাই তহঁতিনো এতিয়া আকৌ শুকান মাছ খাবি আৰু এনেকুৱা তহঁতি এতিয়া মাছৰ একদম ফ্ৰেছ মাছ ধৰি খাইছ জানো ন বাৰু মোৰ এতিয়া লোভ লাগে আকৌ ন বাৰু লোভটো লাগে এতিয়া নেপাওঁ নহয় আকৌ এনেকুৱা মাছবোৰ ইয়াত এতিয়া ইমান কেঁচাকৈ নাপাওঁ নহয় এনেকৈ শুকানকৈ পাইছোঁ আৰু সৰুকৈ পাই পেলাই লৈ আনিলোঁ আৰু বোলো মই বোলো খাওঁ সেয়া ভালকৈ ধুই মেলি ল'লোঁ লৈ মেলি অকণ বনাই লওঁ বোলো তহঁতি বা কেনেকৈ বনাওঁ কি বনাওঁ কবি দেই মই আকৌ এনেকৈ বনাই খাওঁ মাছৰ ইয়াত যদি নৰসিংহ পাত কেইটামান থাকে দি দিবি আৰু ভাল লাগে মোৰ আকৌ নৰসিংহ পাত নাই নহয় সেইটো কাৰণে নাই দিয়া আৰু পিঁয়াজ চিয়াজ কাটি মেলি ল'লোঁ জলকীয়াও কেইটামান কাটি লৈছোঁ আদা অকণো ল'ব লাগিব দেই মই আদাকণ নেদেখালোঁ বাৰু তহঁতক আদাকণো লাগিব তাৰপৰা মাছখিনিও ভালকৈ বোলো বনাই মেলি লওঁ তহঁতিও ৰেচিপিবোৰ দিবি আকৌ কেতিয়াবা কবি দেই কেনেকৈ বনাওঁ মই আৰু যদি বাৰুকৈ বনাব তহঁতি জান মোক কবিচোন কবি মই তেতিয়া বনাই চাম সেনেকৈ তাৰপৰা তহঁতি বাৰু শুলিয়ে নে কিয়ে না বোলো মই এতিয়া ভিডিঅ'টো দিওঁতে আজি ভিডিঅ' বেছিকৈ দিবলৈ পোৱা নাই আজি এইটোকে দি চাওঁ বোলো কিনো দিওঁ কিনো নিদিওঁগৈ তহঁতি শুলিয়ে না কিয়ে না ইমান দেৰি হৈ গ'ল বাৰু মোৰ বাৰু এতিয়া 10টাই বাজিলে চাচোন বাৰু ভাতকেইটা বনাওঁতে কিবা কিবি কৰি আছিলোঁ কৰি থাকোঁতে দেৰি হৈ গ'ল আকৌ সেইটো কাৰণে দেৰি হৈ গ'ল বোৰ দিওঁ নে নিদিওঁগৈ নে ভাবি আছোঁ ভিডিঅ'টো মোৰ মাছ চাছ ভাজি হ'ল আৰু এতিয়া তাৰপৰা মই ভাবিছোঁ এতিয়া মাছকেইটা ভাজি লওঁ দাইলকণ হ'ল ভাতকেইটা হ'ল আৰু বেঙেনা কেইটামান